হুজাই জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক অনুৰোধ ৰাংকাইজানত অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে বকলিয়াৰ একত্ৰিত জিলা আৰক্ষী বনকৰ্মী দল প্ৰত্যাৱৰ্তন ডিফুলৈ কাৰ্বি আংলঙৰ চামেলাংছ উন্নয়ন খণ্ডৰ ভয়ংকৰ দুৰ্নীতিৰ বিস্ফোৰণ RTI তথ্যৰ ফাঁদি হ'ল কোটি কোটি টকাৰ কেলেংকাৰী কাৰ্বি আংলঙত পুনৰ উগ্ৰপন্থীৰ সন্ত্ৰাস দাবী কৰা ধন নাপাই জ্বলাই দিছে ডাবাৰ বাগান নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ হুজাই কাৰ্বি আংলং সীমান্তৰ লাংকাইজানত অবৈধ বাংলাদেশী দখলদাৰীক উচ্ছেদৰ অভিযানৰ বাবে ইতিমধ্যে প্ৰস্তুতি জিলা আৰক্ষী প্ৰশাসনৰ আৰু বন জিলা বন বিভাগ এই উচ্ছেদ অভিযানৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে দেওবাৰে বকলিয়াঘাটত আৰক্ষী আৰু বনকৰ্মী একত্ৰিত হ'ল যদিও হুজাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ অনুৰোধৰ এই উচ্ছেদ অভিযান কিছুদিনৰ বাবে স্থগিত ৰখা বুলি স্বয়ং কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমক জানিব দিয়ে আৰু চলিত মাহটোৰ ভিতৰতে পৰৱৰ্তী কাৰ্যসূচী লোৱাৰ কথাও জানিব দিয়ে ৰংহাঙে এবাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত বিগত সুদীৰ্ঘ বছৰ ধৰি গুজে গজালি হৈ পৰা অবৈধ দখলদাৰী কাৰ্বি ভূমিৰ পৰা সমূলঞ্চে খেতি পঠোৱাৰ বাবে এক প্ৰকাৰৰ কঁকালত বান্ধিছে টঙালি জিলা আৰক্ষী প্ৰশাসন আৰু বনকৰ্মী বিৰাট দল এই উদ্দেশ্যে যোৱাকালি বকলিয়াঘাটত একগোট হয় আৰু হুজাই জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা সেউজ সংকেতৰ বাবে অপেক্ষাত থাকে আটায়ে কিন্তু অনিবাৰ্য কাৰণবশতঃ হুজাই জিলা আৰক্ষী প্ৰশাসনে এই অভিযানৰ কিছুদিনৰ বাবে স্থগিত ৰখাৰ অনুৰোধ কৰি পঠিওৱাত উচ্ছেদ অভিযানৰ বাবে একত্ৰিত হোৱা বিশাল দলটি ডিফুৰ অভিমুখে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হয় এই কথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইদৰে সংবাদ মাধ্যমক জানিব দিয়ে লগতে এই বুলি জানিব দিয়ে যে চলিত মাহটোৰ ভিতৰতে অচিৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব উল্লেখ্য দেওবাৰে বৈঠালাংছৰ হালনাত অনুষ্ঠিত 45 সংখ্যক কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনৰ অচিৰে লাংকাইজানত উচ্ছেদ অভিযানৰ চলোৱাৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ব্লক 1 আৰু ব্লক 2 এলেকাত অবৈধ দখলদাৰীসকলৰ বাসভৱন উচ্ছেদ কথা ঘোষণা কৰে এতিয়া সময়হে ক'ব মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এই কাৰ্যবোৰ বাস্তৱ ৰূপায়ণ কৰেনে নে কেৱল আগন্তুক সংসদ নিৰ্বাচনৰ বিজেপি হৈ ভোটৰ আদায়ৰ বাবে পুনৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সৰ্বসাধাৰণ ৰাইজক মাথোন ললিপপ দেখুৱাইছে সেয়া অতি শীঘ্ৰে জল পটকৈ আটাইৰে দৃষ্টিগোচৰ হ'ব তথ্য জনা অধিকাৰ আইন চমুকৈ RTI 1/2005 জৰিয়তে কাৰ্বি আংলঙৰ চামেলাংছ উন্নয়ন খণ্ডত বিভিন্ন উন্নয়নমূলক কাম কাজৰ কোটি কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী তথ্য ফাদিল কৰিছে RTI কৰ্মী ক্ৰমে ৰবিন পে আৰু মহেশ্বৰ তেৰণে RTI কৰ্মীত্বই এক সংবাদমেলত আয়োজন কৰি সকলো দুৰ্নীতিৰ তথ্য দাঙি ধৰাৰ পিছত সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে ডকমকা থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ডকমকা থানাৰ FIR নম্বৰ 09/18 IPC 409/420 সেকশনত পঞ্জীয়ন হৈছে RTI কৰ্মদ্বয় সংবাদমেলত উল্লেখ কৰা মতে বিগত 2015-16 বিত্তীয় বৰ্ষত 1100 ইণ্ডিয়া আৱাসগৃহ নিৰ্মাণৰ বাবে সৰ্বমুঠ 8,25 লাখ টকা আবণ্টন দিয়া হৈছিল কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে সম্পত্তি ব্যাপক বিসংগতি সংগঠিত হোৱাৰ ফলত গৃহবোৰ সম্পূৰ্ণ হৈ নুঠিল অৰ্ধ নিৰ্মাণ কৰিয়ে সংশ্লিষ্ট চামেলাংছ খণ্ডৰ উন্নয়নে দায়িত্ব সামৰিছে বুলি অভিযোগ উত্থাপিত হৈছে আমাৰ লগতে আছে লগতে এই RTI যদি বিশ্বাস নকৰে তেনেহলে আমি কাগজ বনাব লাগিব পাৰিম আৰু আমি গাঁৱত যিটো সাৰ্ভে কৰা এই ৰিপৰ্ট আপোনালোকক আমি দেখাম আচ্ছা RTI অনুসৰি আপোনালোকে কি বিসংগতি দেখিছে তাক কি খেলিমেলি দেখিছে RTI কেনেকুৱা ধৰণৰ আঁচনি কি খেলিমেলিবিলাক দেখা পোৱা গৈছে 2014 পৰা আমি কিবা মাৰিছিলো ইয়াৰ্স 2014 to 17 লকে কিন্তু তাত একদম বিয়াৰ এই প্ৰথম আমি IYA টো চাইছিলো IYA টো চাই আমি অল চামিলাংছ টো আন্ডা দেখা পাইছিলো একটা ঘৰ মানে হৈছে দুই কেইটামান কিন্তু যি জায়গাত বনাব লাগে দুখীয়া ঘৰ এইবিলাক
আনহাতে 2015-16 বৰ্ষতো 39টা আঁচনি ৰূপায়ণৰ বাবে 1,12,19,000 টকা আবণ্টন দিয়া হৈছিল 2014-15 বৰ্ষতো 12টা আঁচনি ৰূপায়ণৰ বাবে 18,59,000 টকা আৰু 2015-16 বৰ্ষ আঁচনিৰ অধীনত 4টা আঁচনি ৰূপায়ণৰ বাবে আবণ্টন দিয়া 32 লাখ টকা অৰ্থাৎ 2014-15 পৰা 2016-17 বিত্তীয় বৰ্ষলৈ উন্নয়নৰ খণ্ডটো MGNREGA আৰু BRGF আঁচনি মিলাই সৰ্বমুঠ 93 আঁচনি গ্ৰহণ কৰা বিপৰীতে মুঠ 2,75,05,000 টকা আবণ্টন দিয়া হৈছিল কিন্তু সম্পত্তি আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিসংগতি হোৱা পৰিপ্ৰেক্ষিতত ক'ত কি কাম কৰিছে তাৰ কোনো চিনচাপ নাই দেখিবলৈ নাপালে বুলি RTI কৰ্মীসকলে মন্তব্য কৰে খেৰনিৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত পুনৰ উগ্ৰপন্থীৰ সন্ত্ৰাস প্ৰাণৰ ভয়ত এৰিবলগীয়া হৈছে নিজৰ বাসগৃহ দাবী কৰা ধন নাপাই জ্বলাই দিলে ৰাবাৰ বাগান কাৰ্বি আংলঙত আজিও অব্যাহত আছে উগ্ৰপন্থীৰ সন্ত্ৰাস ধন দাবী অপহৰণ আদিয়ে পুনৰ আতংকিত কৰি ৰাখিছে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ৰাইজক হাৰি যাব পৰা নাই কোনো চৰকাৰী কৰ্মচাৰী ঠিকাদাৰ ব্যৱসায় আদি এফালৰ পৰা দি গৈছে ধন দাবী পত্ৰ ধন নিদিলে হত্যাৰ ভাবুকি জানিব পৰা মতে শেহতীয়াকৈ বৈঠালাংছ থানাৰ অন্তৰ্গত বৰতলৰ নিবাসী ব্ৰনছন টিমু নামৰ লোকজনৰ UPLA নামৰ উগ্ৰপন্থীটোৱে দাবী কৰে 10 লাখ টকা যোৱা 22 ফেব্ৰুৱাৰীত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এটি দলে টিমুৰ ঘৰত প্ৰৱেশ কৰি ৰাজীৱ ইংতি আৰু আৰকৈ হানছে স্বাক্ষৰিত এই 10 লাখ টকাৰ দাবী পত্ৰ প্ৰদান কৰিছিল ধন নিদিলে টিমুক হত্যাৰ ভাবুকি দিছিল সেই উগ্ৰপন্থী দলটোৰ নেতৃত্বই মাজে মাজে এৰিয়া কমাণ্ডো বুলি নিজকে পৰিচয় দিয়া ৰাজীৱ ইংতিয়ে ধন নিদিলে আপোনাক হত্যা কৰাৰ উপৰিও আপোনাৰ ৰাবাৰৰ বাগান জ্বলাই দিম ইয়াৰ পিছতো টিমুঙে উগ্ৰপন্থী এই ভাবুকিক আজি 20 দিন ধৰি কোনো সঁহাৰি জনোৱা নাছিল উগ্ৰপন্থী নেতৃত্বৰ খঙত অগ্নিশৰ্মা হৈ টিমুঙক একো কৰিব নোৱাৰিলে জ্বলাই দিলে টিমুঙৰ ৰাবাৰৰ বাগান প্ৰায় 50 লাখ বিঘা ব্যাপী থকা এই ৰাবাৰৰ গছ কেইডালক জ্বলাই লেলিহান অগ্নিশিখাৰ নিমেষতে পুৰি চাৰখাৰ কৰি পেলালে এইটো মানে আমি আমাৰ গাঁৱতে আমি ৰাজৰ কাম কৰিছে তথাপি মানে আমি এজন মানুহে আমাৰ ফোন কৰিছে বাগানটো জুই খাই আছে তেতিয়া আমি ৰাজৰ গোটেই আমি ৰাজৰখিনি আহি পেলাই নমাই দিছে তথাপি যিমান পাৰে আমি কৰিছো আৰু কি বাগান এইটো ৰবাৰ বাগান কমসে কম আপোনাৰ 10 হেক্টৰ মান জুৰিছে আৰু কাৰ্বি আংলঙৰ মুখ্য চহৰ ডিফু পুনৰ গ্ৰন্থৰ সুবাসেৰে ভৰি পৰিল বিশিষ্ট সাংবাদিক লেখক জয়সিং টকবীৰ শেহতীয়া গ্ৰন্থ কাৰ্বি আংলঙৰ জিয়াত ইতিহাস আজি উন্মোচন কৰিলে কাৰ্বি সাহিত্যশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শ্ৰীযুত মহেশ্বৰ ৰাজবংশীৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনি ডিফু এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় উল্লেখ্য এই গ্ৰন্থ উন্মোচনী সভাত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো কাছে ৰং পিপি মাধুৰ্য ঢেকিয়াল ফুকনকে ধৰি পৰিষদৰ সদস্য ক্ৰমে মংগল সিং টিমু ৰিচাৰ্ড টকবি পবিত্ৰ ৰংপি আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি প্ৰমুখে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে মই নমস্কাৰ কাৰ্ডম জুঠাই খুলুম্বাই জনাইছোঁ আজি মোৰ কাৰণে এটা সৌভাগ্যৰ দিন কাৰ্বি আংলঙৰ জীয়া ইতিহাস এই গ্ৰন্থখন আজি উন্মোচন হৈছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত তুলিৰাম ৰংহাং ডাঙৰীয়াই এই গ্ৰন্থখন উন্মোচন কৰি দিছে এই গ্ৰন্থখনৰ মই বহু আগৰ পৰাই প্ৰচেষ্টা লৈছিলোঁ কিন্তু বিভিন্ন কাৰণত এইটো হৈ উঠা নাছিলে কিন্তু কাৰ্বি আংলং জিলাৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক শ্ৰীযুত মহেশ ৰাজবংশী ডাঙৰীয়াই এই গ্ৰন্থখন প্ৰকাশ কৰি আজি পাঠকৰ সমাজত আগবঢ়াই দিছে সেইকাৰণে মই আজি
খুব আনন্দিত যে এই গ্ৰন্থখন সময় হৈছে এটি চমুৰ বাণিজ্যিক বিৰোধীৰ Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিদেশী প্ৰত্যৰ্পণ চুক্তি হৈছিল ভাৰত বাংলাদেশৰ মাজত অসমীয়া সংজ্ঞা ঘোষণা কৰি বিজেপিৰ ভিজন ডকুমেণ্টত হিন্দু বাংলাদেশ প্ৰসংগ নাছিল বুলি সাংসদ বিধায়কে ধৰি জনপ্ৰতিনিধি টাৰ্গেট কৰা হুংকাৰ দিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুদ্ৰ ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী আইন 2016ৰ বিৰোধিতাৰে সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত তেজপুৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত ঐতিহাসিক জাতীয় গণ অভিৱৰ্তন অৰ্থ শতাধিক জাতীয় দল সংগঠন আৰু জনগোষ্ঠীয় সংগঠনৰ উপস্থিতিত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনীৰ তীব্ৰ বিৰোধিতা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্যৰ এই হঠাকাৰী সিদ্ধান্ত গণ অভিৱৰ্তনত থাকি বিৰোধিতা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰাক্তন সদস্য তথা শোণিতপুৰ জিলা পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক জ্যেষ্ঠ নেতা ভৱ গোস্বামীও গণ অভিৱৰ্তনৰ উপস্থিতিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য হুংকাৰ জনপ্ৰতিনিধিক বিজেপি ভিজন ডকুমেণ্টত নাছিল হিন্দু বাংলাদেশীক আদৰি লোৱা কোনো চুক্তি 24 জাতীয় সংগঠন আৰু বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সভাই নিৰূপণ কৰা অসমীয়া সংজ্ঞাৰ কথাও অৱতাৰণা কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে অৰ্থ শতাধিক জাতি দল সংগঠনৰ প্ৰতিনিধি বুদ্ধিজীৱী অজিত কুমাৰ ভূঞা পৰাগমণি আদিত্যকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থকা এই জাতীয় অভিৱৰ্তনত ৰাজ্য বৰ্তমান পৰিস্থিতি সংকটপূৰ্ণ বুলি এটি গীতেৰে এখন বাস্তৱ ছবি দাঙি ধৰে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই ডিফু চন্দ্ৰ সিং হাইস্কুল খেলপথাৰৰ চিৰন্তিত ক্লাব দলৰ ফুটবল খেলৰ অনুশীলন অব্যাহত উদ্দেশ্য সদৌ অসম ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ফুটবল ক্লাবৰ চেম্পিয়নশ্বিপত যোগদানৰ এই অনুশীলন যোৱা 2 মাৰ্চৰ পৰা আৰম্ভ হৈছে উদ্দেশ্য সদৌ অসম ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত অসম ফুটবল ক্লাব চেম্পিয়নশ্বিপত যোগদানৰ এই অনুশীলন যোৱা 2 মাৰ্চৰ পৰা আৰম্ভ হৈছে 20 জনীয়া এই দলটি আগন্তুক অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপত খেলি কাৰ্বি আংলং জিলালৈ সুখ্যাত কঢ়িয়াই অনাৰ প্ৰয়াসেৰে অব্যাহত কৰিছে এই অনুশীলন মংগল ইংহেৰ ৰিপৰ্ট কাট নিউজ লখিমপুৰ জিলা ঢকুৱাখানাৰ নকপুহুৱা গাঁৱৰ যুৱতী মনিষা দাসে কঠোৰ সাধনা আৰু অভ্যাসৰ দ্বাৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে সদ্য সমাপ্ত মাণ্ডলিক মহিলাৰ ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱাৰ বাবে এতিয়া মনিষা ভাৰতীয় জাতীয় দলত স্থান পাবলৈ সক্ষম হৈছে সদ্য সমাপ্ত মাণ্ডলিক মহিলাৰ ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱাৰ বাবে এতিয়া মনিষাই ভাৰতীয় জাতীয় দলত স্থান পাবলৈ সক্ষম হৈছে ঢকুৱাখানাৰ নকপুহুৱা গাঁৱৰ এটি কৃষক পৰিয়াল সুন্দৰ দাস আৰু বিমল প্ৰভা দাসৰ কন্যা মনিষা দাস মনিষাই অহা 19 আৰু 20 মাৰ্চত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলত ভাগ ল'ব মনিষাৰ এনে সাফল্যতা উৎফুল্লিত হৈছে গাঁৱৰ লগতে ঢকুৱাখানা ক্ৰীড়া প্ৰেমী বৰ্তমান উত্তৰ পূবৰ ৰেলৱে বিভাগৰ কৰ্মচাৰী মনিষা বৈঠালাংছৰ পৰা জাসন ইংহেৰ ৰিপৰ্ট কাট নিউজ বাৰিষা পাৰ হৈ শৰৎ হেমন্ত শীত আৰু বসন্ত অহা মানে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী উৎসৱৰ বতৰ আৰম্ভ হয়
আন বছৰৰ দৰে এইবাৰো সোণাপুৰ ফং আৰিত উলহ মালহেৰে উদযাপন কৰে আমৰি কাৰ্বি যুৱ মহোৎসৱ CJKSR সভাপতি ধৰম সিং ৰংহাঙৰ নেতৃত্বত যোৱা সাংস্কৃতিক দলটিয়ে নৃত্য প্ৰদৰ্শন কৰাই নহয় অনাগত দিনত এইদৰে অনুষ্ঠিত যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ সহায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ফং আৰিৰ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ বিষয় ববিয়াৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ